আকৌ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। আঘোণৰ পথাৰ নোযোৱাকৈ বাৰু কেনেকৈ থাকোঁ, হয়নে নহয়? আপোনালোক গৈছেনে বাৰু? গান শুনি শুনি ধান দাই থকা হৈছে। আজি দাৱনি লগোৱা হৈছে পথাৰত। ধান দাই থকাৰ মাজতে এয়া টেঙা, আঘোণৰ পথাৰ টেঙা নোখোৱাকৈ বাৰু কেনেকৈ থাকিম? আপোনালোকে এনেকৈ খায়নে বাৰু জনাবচোন। পথাৰত টেঙা খাই কিন্তু ভাল লাগে দেই। টেঙা খাই থকাৰ অৱস্থাতে ধান কটা মেচিনটো আহিলে। আধা ধান মেচিনেই দোৱা হ'ল, আধা ধান হাতেৰে দাইছোঁ। মেচিনে ধান কাটি হোৱাৰ পাছত এয়া ভাত খাবলৈ লৈছোঁ পথাৰতে। হাঁহ কোমোৰা আছিলে দেই, আৰু জ্বলা ভাজিও কিবা কিবি আছে বাৰু। এয়া সকলোখিনি খুৰা দেউতাহঁতি চবেই বহি খাই আছে। এফালে মাহী, এফালে বৌ এজনী, ভাইটি, সকলোৱে খাইছে। এনেকৈ পথাৰত খাই ভাল লাগে ন? সকলোৱে লগে ভাগে মুঠাখিনি গোটাই লৈ এতিয়া আকৌ মেচিনে ধান মাৰি থকা হৈছে। আজিয়ে লৈ যাব ঘৰলৈ। ধান মাৰি মেলি হৈ গ'ল, এতিয়া ঘৰলৈ উভতিছোঁ। চাইকেলো উঠাই ল'লোঁ, আমি ট্ৰেক্টৰতে উঠি ল'লোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে চাই কেনেকুৱা পালে জনাব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। সকলোৱে আশীৰ্বাদ কৰিব মই যাতে আগুৱাই যাব পাৰোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে।